फ्रेंड्स की खबर आपनालोक सकलोके मोर चेनेलলৈ पुनरबार स्वागतम जनाइছো। আজি মই আপোনালোকৰ লগত এটা স্কিন ব্ৰাইটেনিং ফেস মাস্ক शेयर কৰিম বুলি ভাবিছো। যেটো ফেস মাস্ক আপোনালোকৰ স্কিনটো ব্ৰাইট কৰিব লগতে যিসকলৰ সানবাৰ্নৰ প্ৰবলেম আছে, এতিয়া গৰম দিনত বহুত সানবাৰ্ন হয়, সেইখিনি ৰিমুভ কৰাটো এই ফেস মাস্কতে বহুত পৰিমাণে সহায় কৰিব। এইটো ফেস মাস্ক আপোনালোকে এসপ্তাহত এদিন হ'লে লগাবৰ কাৰণে ট্ৰাই কৰিব আৰু বহুত ভাল হ'ব স্কিনটো। গতিকে প্ৰথমতে চাই লোৱা হওক এই ফেস মাস্কটো তৈয়াৰ কৰিবৰ কাৰণে আমাক কি কি ইনগ্ৰেডিয়েন্টছৰ প্ৰয়োজন হ'ব। এই ফেস পেকটো তৈয়াৰ কৰিবৰ কাৰণে আমাক লাগিব অলপমান দৈ, তাৰ পিছত লাগিব এটা কল, আৰু লাগিব মৌ, আৰু লাগিব অলপমান পাউডাৰ গাখীৰ। এতিয়া মই এই গোটেইখিনি মিক্সিত দি ধুনীয়াকৈ পিচি ল'ম। প্ৰথমতে কলৰ বাকলিটো গুচাই এতিয়া কলটো দিম প্ৰথমতে। এতিয়া দিম 2 চামুচ দৈ, এতিয়া দিম 2 চামুচ পাউডাৰ গাখীৰ, এতিয়া লাষ্টত দিম 1 চামুচ মৌ। এই গোটেইখিনি সামগ্ৰী এতিয়া মিক্সিত দি ধুনীয়াকৈ পেষ্টটো বনাই ল'ম। মোৰ এতিয়া ফেস পেক ৰেডি হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ এইখিনি মুখত লগাম, লাহে লাহে লগাব একদম। এনেকৈ আপোনালোকে 3-4 মিনিট সময় এনেকৈ মাছাজ কৰি তাৰপিছত 20 মিনিট সময় এনেকৈ ৰাখি দিব। ধুনীয়াকৈ মাছাজ কৰিব। বিশেষকৈ চকুৰ ওচৰত মানে 40+ হ'লে বহুতৰ ৰিংকলছ পৰে, সেইখিনি ৰিমুভ কৰাটো সহায় কৰিব। গতিকে চকুৰ ওচৰত ধুনীয়াকৈ এনেকৈ মাছাজ কৰিব আপোনালোকে। ফাৰ্ষ্ট ইনগ্ৰেডিয়েণ্টটো হৈছে দৈ। দৈত যিহেতু সকলোৱে জানে লেক্টিক এচিড থাকে, যিটো আমাৰ স্কিনটো হাইড্ৰেট কৰি ৰাখে, মইশ্চাৰাইজ কৰি ৰাখে, আৰু যিসকলৰ ডাৰ্ক চাৰ্কেল আছে সেইখিনি ৰিমুভ কৰাটো বহুত পৰিমাণে সহায় কৰে। আৰু ছেকেণ্ড ইনগ্ৰেডিয়েণ্টটো হৈছে কল। কলত ভিটামিন A, B থাকে, যিটো আমাৰ স্কিনৰ কাৰণে বহুতেই ভাল, আৰু এইখিনি আমাৰ ছানবাৰ্ণ ৰিমুভ কৰাত বহুত পৰিমাণে সহায় কৰে। আৰু থাৰ্ড ইনগ্ৰেডিয়েণ্টটো হৈছে পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰেও আমাৰ স্কিনটো ব্ৰাইট কৰাত বহুত পৰিমাণে সহায় কৰে, ছফ্ট কৰি ৰাখে। তাৰপিছত লাষ্ট ইনগ্ৰেডিয়েণ্টটো হৈছে মৌ। মৌয়ে আমাৰ স্কিনটো ছফ্ট কৰে, হাইড্ৰেট কৰি ৰাখে, আৰু ব্ৰাইট কৰাত বহুত পৰিমাণে সহায় কৰে। গতিকে এই ফেচ পেকটো আপোনালোকে এসপ্তাহত এদিন হ'লেও লগাবৰ কাৰণে ট্ৰাই কৰিব আৰু বহুত ভাল ফল পাব। আপোনালোকক মাছাজ কৰি দেখাইছোঁ, তেনেকৈ কৰিব চকুৰ ওচৰত। তেতিয়া ৰিংকলছ ৰিমুভ কৰাত বহুত পৰিমাণে সহায় কৰিব। একদম লাহে লাহে মাছাজ কৰিব আপোনালোকে।
ফেচ পেকটো লগোৱা হৈ গৈছে। এতিয়া মই 20 মিনিট সময় এনেকৈ ৰৈ পেলাই পিছত নৰ্মেল ৱাটাৰ দি ধুই দিম। এতিয়া 20 মিনিট হৈ গৈছে। মই এতিয়া মুখখন ঠাণ্ডা পানী দি ধুই আহোঁ। আপোনালোকে এতিয়া মোৰ মুখখন লক্ষ্য কৰিছে কিমান ধুনীয়াকৈ এটা গ্লো আহিছে আৰু স্কিনটো বহুত ছফ্ট লাগিছে। আপোনালোকে প্লিজ এসপ্তাহত এদিন হ'লেও এইটো ফেচ পেক লগাবৰ কাৰণে চেষ্টা কৰিব আৰু কেনেকুৱা পাইছে মোক প্লিজ জনাবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? ভিডিঅ'টো যদি ভাল পাইছে প্লিজ মোক ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যদি মোৰ চেনেলত নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে আহিবলগীয়া মোৰ ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে অতি সহজতে পায়। মই নেক্সট ভিডিঅ'ত লৈ আহিম এটা পিম্পলছৰ ওপৰত এটা ভিডিঅ' কেনেকৈ ৰিমুভ কৰিব পাৰি, গতিকে সেইটো ভিডিঅ' আপোনালোকে চাবলৈ নাপাহৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই গাইজ।